কৈছে প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিছে যে দোকানবিলাক তেতিয়ালৈকে বন্ধ থাকিব যেতিয়ালৈকে সৌহাৰ্দ্যপূৰ্ণ আলোচনা নহয় আৰু এই কামবিলাক কৰাৰ পাছতো যদি তেখেতলোকে মই মতালে যদি দোকানবিলাক খোজে তেতিয়াতো অৱশ্যম্ভাৱী এটা পৰিৱেশ সৃষ্টি হ'ব কাৰণ এই পৰিৱেশটো তেতিয়া আমি ক'ম তাৰ বাবে জগৰীয়া প্ৰশাসন আৰু তাৰ বাবে জগৰীয়া তেখেতলোক নিজে আৰু নিজে এটা পৰিৱেশ তেখেতলোকে ক্ৰিয়েট কৰিব বিচাৰিছে আৰু সেইকাৰণে এই পৰিৱেশ ক্ৰিয়েট হৈছে আৰু তেতিয়া মই স্পষ্টভাৱে আপোনালোকৰ মাধ্যমেদি অসমবাসী ৰাইজক এটা কথা জনাই দিব বিচাৰিছোঁ খুব স্পৰ্শকাতৰ এটা বিষয় ছ'চিয়েল মিডিয়াত খুব সমালোচনা হৈ আছে যে বহুতে আমাক প্ৰশ্ন কৰিছে যে তোমালোকে ভোজপুৰী ছাত্ৰ সংগঠন তোমালোকে শিৱসাগৰত বেন কৰিছা মাৰোৱাৰী সংগঠন তোমালোকে শিৱসাগৰত বেন কৰিছা অনাঅসমীয়া সকলো সংগঠন তোমালোকে শিৱসাগৰত বেন কৰিছা কিয় তোমালোকে হিন্দুৰ এগেইনষ্টত তোমালোকে কিয় এই আন্দোলন কৰিছা আমছুৰ এগেইনষ্টত তোমালোকে এই আন্দোলন কিয় নকৰা আমি এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ এইখন কোনো এখন সাম্প্ৰদায়িক এখন আন্দোলন নহয় আৰু এইখন কোনো আমছুৰ বিৰুদ্ধে হোৱা আন্দোলন নহয় আমছুৱে যদি ক'ৰবাত দুষ্কাৰ্য কৰিছে তেতিয়া চৰকাৰৰ নৈতিক দায়িত্ব আছে তেখেতলোকক বেন কৰক কাৰণ প্ৰশাসনযন্ত্ৰ তেখেতলোকৰ লগত আছে আৰু আমি যুক্তিপূৰ্ণভাৱে কাৰোবাৰ আমি বাক স্বাধীনতা খৰ্ব কৰিছোঁ বুলি কোনোবাই আমাক প্ৰশ্ন কৰিছে তথাপিতো আমি তেওঁলোকক উত্তৰ দিছোঁ যে সৰিতা তছনিৱালাৰ ক্ষেত্ৰত আমি তেখেতক ন্যায় দিলোঁ এই বিহাৰী সম্প্ৰদায়ৰ ছোৱালীজনীৰ ক্ষেত্ৰত আমি তেখেতলোকক ন্যায় দিলোঁ কিন্তু আমাৰ ছোৱালীজনীক যেতিয়া ৰাজপথত ফিজিকেলি এছাল্ট কৰা হ'ল তেখেতক মাৰি পেলাবলৈ ধৰা হ'ল চুচাই বগৰাই পিটিলে তাৰপিছতো কিন্তু ভোজপুৰী ছাত্ৰ সন্থা তাৰপিছতো মাৰোৱাৰী জনদাতব্য সংস্থা মাৰোৱাৰী যুৱ মঞ্চ মাৰোৱাৰী পঞ্চায়ত কোনো এটা সৌজন্যতামূলক বা অনুকম্পামূলক বিবৃতি তেখেতলোকে নিদিলে যে সেই কাল্পিতকেইজনে ব্যৱসায়িক গোষ্ঠীক প্ৰতিনিধিত্ব নকৰে সেই কাল্পিতকেইজনে মাৰোৱাৰী সমাজক প্ৰতিনিধিত্ব নকৰে তেখেতলোকে ভুল কৰিছে গতিকে আইনৰ চকুত তেখেতলোক দণ্ডনীয় আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত আছোঁ তেখেতলোকক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰক এই কথাটো তেখেতলোকে নকলে আৰু সেই নোকোৱাৰ কাৰণে আমি কৈছোঁ যিহেতু তোমালোকে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম নকৰা খিলঞ্জীয়া জনগণৰ পক্ষত থাকি তোমালোকে কাম নকৰা সাম্প্ৰদায়িক তোমালোকে কাম কৰিছা নিজৰ সংকীৰ্ণ চিন্তা চেতনাৰ মাজত তোমালোক আবদ্ধ আছা সেইকাৰণে শিৱসাগৰত তোমালোকে এই ধৰণৰ সংগঠন খুলি ইয়াৰ ৰাইজক একত্ৰিত কৰা তোমালোকৰ অধিকাৰ নাই সেইকাৰণে আমি শিৱসাগৰৰ প্ৰস্তাৱ ৰাখিছোঁ যে অনাগত দিনত যেতিয়া তোমালোকে অসম বিদ্বেষী যেতিয়া স্থিতি লৈছা তোমালোকে ইয়াত সংগঠন কৰিব নোৱাৰিবা সেই বাৰ্তাটো আমি অসমবাসী ৰাইজক পুনৰ আপোনালোকৰ মাধ্যমেৰে জনাই দিব বিচাৰিছোঁ যে আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ আমি কেতিয়াও সাম্প্ৰদায়িক সংকীৰ্ণ চিন্তা চেতনা আমি কেতিয়াও কাৰোবাৰ বাক স্বাধীনতা খৰ্ব কৰা আমি কথা বতৰা কোৱা নাই আমাক যেতিয়া আক্ৰমণ কৰিছে আমাক যেতিয়া অন্তৰত দুখ দিছে আমাৰ দুখৰ বহিঃপ্ৰকাশ ঘটাই আমি এই কথাবিলাক কৈছোঁ আৰু স্পষ্টভাৱে কৈছোঁ যে থলগিৰি ৰাইজৰ মাটিত হয় দাদা হয় আপুনি বাক্যটো কৈ লওক থলগিৰি ৰাইজৰ মাটিৰ অধিকাৰ থলগিৰি খিলঞ্জীয়া ওচৰত থাকিব লাগিব সেইটো আজি শিৱসাগৰৰ থলগিৰি খিলঞ্জীয়া ৰাইজে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু ইয়াৰ পাছত মই আপোনালোকক পুনৰবাৰ কৈছোঁ 1 লাখ খিলঞ্জীয়া ৰাইজে শিৱসাগৰ ৰাজপথ কবলৈ ওলাই আহিব নিজৰ মাটি নিজৰ ভেটি নিজৰ জীয়াৰী বোৱাৰীক অনাদি অনন্ত কালৰ কাৰণে যাতে অসমত সুৰক্ষিত হৈ থাকে তাৰ প্ৰতিবাদ কৰিবৰ কাৰণে শিৱসাগৰত 1 লাখ খিলঞ্জীয়া ৰাইজ ওলাই আহিব আৰু সেই কাৰ্যসূচী খুব সোনকালে আপোনালোকৰ মাধ্যমেদি আপোনালোকে অসমৰ ৰাইজে দেখিবলৈ পাব মই আপোনাক বিদায় দিম এতিয়া মই শেষ প্ৰশ্নটো কৰিছোঁ আপুনি এইমাত্ৰ যিকেইটা কথা ক'লে মাৰোৱাৰী যুৱ মঞ্চ বা ভোজপুৰী ছাত্ৰ সন্থাৰ বিৰুদ্ধে যিকেইটা কথা কৈছে যে মাৰোৱাৰী যুৱ মঞ্চৰ বিৰুদ্ধে কথা কোৱাৰ কাৰণে আপোনালোকৰ প্ৰতিবাদকাৰীৰ অন্যতম এগৰাকী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছে গৌৰৱ চুমানীয়ে আপুনি কি ক'ব এতিয়া আমি যিমান দূৰ গম পাইছোঁ গৌৰৱ চুমানী শাসনাধিষ্ঠ দলৰ এজন তেওঁ সদস্য আমি এটা তাৰ ৰহস্যৰ গুণ পাইছোঁ যে তেখেতক কোনোবাই এটা চিক্ৰেটলি এটা কেছ দিবলৈ চাগে কৈছে যে শৃংখল চলিহাৰ বিৰুদ্ধে আমি কেছ দিলে আমি ৰোষত পৰিম ৰাইজে আমাক বেয়া পাব তুমি মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ গতিকে তোমাকে দায়িত্ব দি দিলোঁ তুমি কেছটো দিয়া আমি তোমালোকৰ লগত আছোঁ আৰু এই যে দল আৰু চৰকাৰে যিটো পাশা খেল খেলিবলৈ লৈছে সেই পাশা খেলত তেখেতলোক নিজেই বন্দী হৈ গৈছে কাৰণ সেই গৌৰৱ চুমানীৰ যিবোৰ ফটোৰ বিয়াগুম নেতাৰ লগত আমি ফটোবিলাক দেখিছোঁ আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে শৃংখল চলিহাক যদি কোনোবাই চকুৰ কোটা দাঁতৰ হুল বুলি ভাবি তেখেতক যদি কোনোবাই জেল হাজতলৈ প্ৰেৰণ কৰিম বুলি ভাবিছে শিৱসাগৰ প্ৰতিবাদী জনতা অসমৰ খিলঞ্জীয়া ৰাইজে হাত সাৱটি বহি নাথাকে ইয়াৰ পৰিণাম বিষম হ'ব ল এণ্ড অৰ্ডাৰ পৰিৱেশ অসমৰ সৃষ্টি হ'ব আৰু অসমৰ সৰ্বত্ৰ জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব তাৰ কাৰণে দায়ী হ'ব কেৱল চৰকাৰী প্ৰশাসন যন্ত্ৰ আৰু চৰকাৰী প্ৰশাসন যন্ত্ৰ ইয়াৰ কাৰণে দায়ী হ'ব কেতিয়াও ইতিমধ্যে আলফা স্বাধীনেও শৃংখল চলিহাক সমৰ্থন কৰিছে গৌৰৱ চুমানীৰ সেই গোচৰৰ বিৰুদ্ধে আলফা স্বাধীনেও আনকি বিবৃতি প্ৰেৰণ কৰিছে যাক শৃংখল চলিহাক যদি চৰকাৰে গৌৰৱ চুমানীৰ কাৰণে যদি গ্ৰেপ্তাৰ কৰে তেনেহ'লে পৰিৱেশ বেয়া হ'ব বুলি আলফা স্বাধীনেও আনকি বিবৃতি দিছে
তেখেতলোকে চাগে দেখি আছে যে শিৱসাগৰ থলগিৰি খিলঞ্জীয়া ৰাইজে প্ৰতিবাদ কিহৰ কাৰণে কৰিছে শিৱসাগৰ থলগিৰি ৰাইজে প্ৰতিবাদ এই কাৰণে কৈছে যে জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিছে যিখন আন্দোলন কৰি তেখেতলোকে হাতত অস্ত্ৰ তুলি লৈ হাজাৰ হাজাৰ সৈনিক মৰি যোৱাৰ পাছত তেখেতলোকে হাবিৰ মাজত আছে আজিলৈকে অসমৰ ৰাইজে সেই ন্যায় পোৱা নাই হয়তো সেইটো আজি থলগিৰি ৰাইজ নিজে নিজে ৰাজপথলৈ ওলাই আহিছে সেইকাৰণে তেখেতলোকৰ মনত আনন্দ লাগিছে আৰু থলগিৰি ৰাইজৰ পক্ষত থাকি তেখেতলোকে কথাবিলাক কৈছে সেইকাৰণে হাবিৰ মাজত থকা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেখেতে থলগিৰি ৰাইজৰ পক্ষত থাকক অসমীয়া ৰাইজৰ পক্ষত থাকক আৰু অসমীয়া জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে তেখেতলোকে যিখন সংগ্ৰাম কৰিছে সেই সংগ্ৰামখনক বাস্তৱ ৰূপ দিবলৈ তেখেতলোকে প্ৰয়াস কৰক মানুহৰ হত্যালীলা বন্ধ কৰি সমাজৰ মাজলৈ ওলাই আহক সেইটো আপোনালোকৰ মাধ্যমেদি আমি তেখেতলোকৰ কাৰণে এটা অনুৰোধ ধন্যবাদ জনাইছোঁ বসন্ত গগৈ এইখিনি সময় দিয়াৰ কাৰণে আমি আন এজন নেতা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্তৰ কাষলৈ যাম কিন্তু তাৰ আগতে মই ময়ূৰ বৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে আনকি আজি আলফাৰ বিবৃতি আহিছে শিৱসাগৰৰ এই প্ৰতিবাদটোৰ সন্দৰ্ভত যেতিয়া এটা গোচৰ তৰা হ'ল শৃংখল চলিহাৰ বিৰুদ্ধে শৃংখল চলিহাৰ সকলোবিলাক কথাই যে আমি সমৰ্থন কৰিম তেনেকুৱা কথা নহয় কিন্তু শৃংখল চলিহা এজন আৱেগিক মানুহ আৰু তেওঁ স্বাভিমানী মানুহ তেওঁ শিৱসাগৰৰ সন্তান হিচাপে তেওঁ কিছুমান কথা খোলা খুলিকৈ কৈ দিয়ে কোনো আৰ বেৰ নাৰাখে কিছুমান মানুহৰ নিজস্ব এটা শৈলী থাকে হয়তো শৃংখল চলিহাই তেনেকুৱা কিছু কথা কৈ দিছিল কিন্তু তাৰ বিৰুদ্ধে এতিয়া দিছপুৰত গোচৰ তৰাজন বসন্ত গগৈয়ে যিটো কথা কৈছে ভাৰতীয় জনতা পাৰ্টীৰ আনকি তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত ফটো আছে সেইটো বসন্ত গগৈয়ে কৈছে সেইটো সঁচা কথা চাওক নিতুমণি মই অলপ আগতে কৈছিলোঁ আমাৰ যেতিয়া এটা আৱেগিক এটা এনেকুৱা পৰিস্থিতি হয় তেতিয়া কিন্তু অসমীয়া মানুহে যোৱা 40টা বছৰৰ ইতিহাসৰ বাবে মূল গাঁথনিগত ষ্ট্ৰাকচাৰেল ইছ্যুলৈও আমি কিন্তু উভতি যাব লাগে যিটো কথা মই ক'ব বিচাৰিছোঁ অলপ আগতে শ্যাম কানুৱে কৈছিল কিহৰ বলেৰে বলিয়ানত মোৰ কথাটো মই আকৌ কৈছোঁ ভুল হ'লে ভাল পাম মোৰ এনেকুৱা লাগে যে শাসকীয় যিটো যন্ত্ৰই আমাক শাসন কৰি আছে তেওঁলোকৰ বলেৰে বলিয়ান এইমাত্ৰ বসন্ত গগৈৰ কথাত আৰু আপুনি যিটো কথা ক'লে যে শাসকীয় দলৰ এজন সদস্য যাৰ ফটো ছবি বিভিন্ন নেতাৰ লগত আছে তেওঁ শৃংখল চলিহাৰ বিৰুদ্ধে এটা গোচৰ তৰিছে দিছপুৰ থানাত আৰু এই কথাটো বসন্ত গগৈ ভালেই সেই বিশ্লেষণ কৰিছে যে যিহেতু তেওঁ অনা অসমীয়া মাৰোৱাৰী সম্প্ৰদায়ৰ তেওঁৰ জৰিয়তে মানে গোচৰটো ৰজিলে দলটোৱে হয়তো ভাল পায় তেওঁলোকে ক'ব পাৰিব যে এইটো আমাৰ সিদ্ধান্ত নহয় এইটো সেই মানুহজনৰ ব্যক্তিগত সিদ্ধান্ত তেনেকুৱা এটা কৌশল হ'ব পাৰে মই নাজানো তেওঁলোকৰ কৌশল লৈ মই একেবাৰে উদ্বিগ্ন হৈ নাথাকোঁ কিন্তু মই একে সময়তে এটা কথাও ক'ম মই যেতিয়া তেওঁলোকক সমালোচনা কৰিছোঁ মই সদায় কওঁ অসমৰ দৰে প্ৰান্তীয় এটা জাতিক কংগ্ৰেছেও কৰিছে বিজেপিয়েও বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে মই কিন্তু আত্মসমালোচনাৰ কথাও কওঁ আৰু সেই কথাটো দোহাৰিব বিচাৰোঁ আজি যেতিয়া জাতিধ্বংসী কা আন্দোলনৰ সময়ত আটাইতকৈ বেছি আন্দোলন হৈছিল উজনি অসমত আৰু একে সময়তে আপুনি দেখিব প্ৰায় একেখিনি মানুহে যিটো দলে সেইখন আইন আনিছিল তেওঁলোককে কিন্তু হিলদল ভাঙি সমৰ্থন দিলে এই কথাটো আমি যদি কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ জাতীয়তাবাদক ব্ৰজেন ডেকা ডাঙৰীয়াই যিটো কথা কৈছে আনে ভেঙুচালি কৰে অৱজ্ঞা কৰে সেই কথাটো কিন্তু চলি থাকিব বহুতে আজি ভিতৰুৱাকৈ কথা পাতিব দুদিন এওঁলোকে আন্দোলন কৰিছে তাৰপিছত আকৌ এইবোৰ ফুটুকাৰ ফেন হ'ব গতিকে মই আকৌ বিনম্ৰভাৱে